মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে সঁচাকৈয়ে ভূপেন দাই কৈ যোৱা এই গীতৰ ভাষাবোৰ আজিও সমাজত প্ৰতিফলিত হৈ আছে সমাজৰ হৃদয়বান ব্যক্তিসকলৰ বাবে সাগৰৰ গভীৰতা আৰু নদীৰ কোবাল সোঁতৰ গতি যিদৰে উমান কৰিব নোৱাৰি ঠিক তেনেদৰে সকলোৰে পৰিচিত বিশিষ্ট সমাজকৰ্মী চুতীয়া যুৱ সন্মিলন অসমৰ সভাপতি তথা গোলাঘাট সমষ্টিৰ বিজেপি নেতা বিতুপন শইকীয়া ডাঙৰীয়াৰ বহল মনৰ মহানুভৱতা জুখিব নোৱাৰি তেখেতে সঁচাকৈয়ে বিশ্বত মহামাৰী কৰোনাৰ সন্ত্ৰাসৰ সময়ত সদায় দুখীয়া ৰাইজৰ সহায়ৰ বাবে আগুৱাই আহি মানৱীয়তাৰ পৰিচয় দাঙি ধৰিছে তেখেতে যেন আওকাণ কৰিছে নিজৰ দেহৰ কথা তেখেতে যেন পাহৰি গৈছে কৰোনাৰ ভয়াৱহতাৰ কথা দিন ৰাতি একাকাৰ কৰি মাথো দেখুৱাই গৈছে মানৱীয়তাৰ নিদৰ্শন গোলাঘাটৰ বিভিন্ন ঠাইত তেখেতে সহায় কৰিছে দুখীয়া দৰিদ্ৰজনক তেখেতে পাৰ্যানুসাৰে দি গৈছে নিত্য প্ৰয়োজনীয় সামগ্ৰী তাৰ উপৰিও খবৰ লৈছে কোভিড-19ত আক্ৰান্ত পৰিয়ালৰ নিতৌ পৰ্যবেক্ষণ কৰিছে কোৱাৰেণ্টাইন চেণ্টাৰসমূহ তেখেতৰ এই মহানুভৱতাক আমিও প্ৰণাম জনাইছো ভগৱানক প্ৰাৰ্থনা জনাইছো তেখেতক আগুৱাই যাবলৈ শক্তি দিয়ক নিউজ ডেস্ক ৰিপৰ্ট আসাম এলাইভ